এইটো দেখিছেনে ৰাইজ বলক এতিয়া কাটি লওঁ এতিয়া পুৰি ল'লোঁ তাৰপিছত কাটিম চবেইটো বাৰু পুৰিয়ে কাটে বাৰু বেয়া নাপাব দেই আপোনালোকে নক'ব আকৌ ছোৱালী মানুহ হয়নো হাঁহ কাটেনে মই কিন্তু এইবোৰ কাটি কুটি খুব ভাল পাওঁ মানে জীৱ হত্যা বোলে মহাপাপ কিন্তু মই এই মহাপাপটো ঘৰত কাকো কৰিব নিদিওঁ অকল ময়ে কৰোঁ বাৰু যি খাও পাপ লাগে যি মহাপাপ লাগে মোৰে লাগকচোন বাৰু এয়া মোৰ মাংস ৰেডি এতিয়া বলক এইটো জহা কোমোৰা আজি মানে বনাম জহা কোমোৰা আৰু পাতিহাঁহ এয়া সকলো কাটি কুটি ৰেডি তাৰপিছত তেলত দিলোঁ নহৰু আদা আৰু পিঁয়াজৰ পেষ্টটো দি পেলাই লৰাই দিলোঁ ইমানটো মছলা নিদিওঁ বাৰু মই অলপ জিৰা আৰু ৰেড চিলি দিলোঁ বাছ ইমানেই তাৰপিছত ভাজি থোৱা মাংসখিনি ইয়াতে দি দিলোঁ তেনেকৈ অলপ লৰাই কোমোৰাখিনি তাৰ ওপৰত দি দিলোঁ অলপ টাইম লৰাই গৰম পানী অলপ তাত ঢালি ঢাকনি মাৰি দিলোঁ অলপ লং ইলাচি আৰু জালুক দিলে মাংসটো খাই ভাল লাগে তাৰপিছত এয়া দেখিলে 10 মিনিট পিছত মোৰ মাংস ৰেডি